Hi everyone, আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি যদি Instagram পাসওয়ার্ড পাহৰি যায় বা পুৰণি পাসওয়ার্ড চেঞ্জ কৰি নতুন পাসওয়ার্ড বনাব বিচাৰে কেনেকৈ বনাব আজি মই এই ভিডিঅ'ত আপোনাক 2 মিনিটৰ ভিতৰত সম্পূৰ্ণ স্ক্ৰীনৰ মাধ্যমত দেখুৱাই দিম। আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো। আপুনি প্ৰথমতে Instagram এপছটো ওপেন কৰি ল'ব। ইয়াতে মই Instagram এপছত ক্লিক কৰি দিছো আৰু এইটো খুলি লম প্ৰথমে। এইটো Instagram এপটো খুলি লোৱাৰ পিছত তলৰ ফালে একেবাৰে ৰাইট সাইডত যি প্ৰফাইল আইকন আছে প্ৰফাইল আইকনত ক্লিক কৰি দিব। ইয়াতে মই প্ৰফাইল আইকনত ক্লিক কৰি দিছো। ইয়াতে ক্লিক কৰাৰ পিছত ওপৰৰ ফালে যি ৰাইটত 3 ডট আছে 3 ডটত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিছো মই। দস্ত মোৰ এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো যদি ভাল লাগি থাকে লাইক কৰিব আৰু যদি আপুনি চেনেলটো নতুনকৈ চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিব। ঠিক আছে? ইয়াতে আপুনি যি একাউন্ট সেন্টাৰ দেখিছে ইয়াতে একাউন্ট সেন্টাৰত ক্লিক কৰি দিব। ইয়াতে একাউন্ট সেন্টাৰত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপুনি দেখা পাইছে পাসওয়ার্ড এন্ড সিকিউৰিটি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিছো মই। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি দেখা পাব ইয়াতে সেভ লগইন ইয়াতে ক্লিক কৰিব সেভ লগইনত। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যদি ফেসবুক প্ৰফাইল আৰু Instagram এক লগত মানে লিংক কৰা আছে তেতিয়াহলে এক লগতে আহিব আৰু যদি নাই অকল Instagramে দেখুৱাব। আৰু ইয়াতে মোৰ ফেসবুক প্ৰফাইল ইয়াতে লিংক কৰা আছে সেইকাৰণে ফেসবুকো দেখুৱাইছে আৰু ইয়াতে মই Instagramত যেহেতু মই Instagramৰ কথা কৈ আছো ইয়াতে মই Instagramত ক্লিক কৰিম। ইয়াতে Instagramত ক্লিক কৰি দিছো। এইটো যদি আপোনাৰ অফ হৈ থাকে এনেকৈ যদি অফ হৈ থাকে সেভ লগইন অপচনটো আপুনি অন কৰি ল'ব। এইটো মই অন কৰি দিছো। যদি আপুনি Instagram পাসওয়ার্ড পাহৰি যায় ক'ত চাব পাৰিব ঠিক আছে? আপুনি আহিব সেটিংছত। ইয়াতে সেটিংস এপটোত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি তলত পাব গুগল বুলি। এইটো সকলোৰ মোবাইলতে আছে গুগল অপচনটো। ইয়াতে গুগলত ক্লিক কৰি দিব। ইয়াতে গুগলত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সাইডৰ ফালে দেখাইছে অল সাৰ্ভিসেছত ক্লিক কৰি দিব ইয়াতে। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তলৰ ফালে আহিব। তলত আছে আপোনাৰ অটোফিল উইথ গুগল। ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিছো মই অটোফিল উইথ গুগল। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আহিব গুগল পাসওয়ার্ড মেনেজাৰ। ইয়াতে ক্লিক কৰিব গুগল পাসওয়ার্ড মেনেজাৰত। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ইয়াতে আহি গৈছে মোৰ instagram.com। ইয়াতে মই ক্লিক কৰি দিছো। আপোনাৰ পাসওয়ার্ডটো খুজিব, পাসওয়ার্ডটো মাৰি দিলে হল। মোবাইল যেটো স্ক্ৰিন লক আছে এইটো মাৰি দিয়াৰ পিছত ইয়াতে যি মোৰ Instagram ID আছে ইয়াতে ওলাই আহিছে আৰু ইয়াতে যদি আপুনি চকু আইকনটোত ক্লিক কৰি দিয়ে আপোনাৰ Instagram যেটো পাসওয়ার্ড আছে সেইটো ওলাই আহিব। ঠিক আছে? এইটো এটা সিস্টেমত চাব পাৰিব আপুনি। আৰু যদি আপুনি পুৰণি পাসওয়ার্ড চেঞ্জ কৰিব বিচাৰে কেনেকৈ কৰিব আকৌ আপুনি নতুনকৈ Instagramত আহিব। ইয়াতে আহাৰ পিছত তলৰ ফালে ৰাইট সাইডত যি প্ৰফাইল আইকন আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ওপৰৰ একেবাৰে ৰাইটত যেটো 3 ডট অপচন আছে তাত ক্লিক কৰিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি যাব একাউন্ট সেন্টাৰ। ইয়াতে ক্লিক কৰি দিছো মই। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি আকৌ ইয়াতে আহিব পাসওয়ার্ড এন্ড সিকিউৰিটি। ইয়াতে ক্লিক কৰি দিছো মই। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি ক্লিক কৰিব চেঞ্জ পাসওয়ার্ড। ইয়াতে ক্লিক কৰি দিলো মই। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি যেহেতু আপুনি Instagramৰ পাসওয়ার্ড চেঞ্জ কৰিব আৰু ইয়াতে ফেসবুকটো মোৰ লিংক হৈ থকা কাৰণে ফেসবুকটো আহি আছে ইয়াতে আপুনি Instagramত ক্লিক কৰি দিব কাৰণ মই Instagramৰ পাসওয়ার্ড চেঞ্জ কৰিম। ইয়াতে ক্লিক কৰি দিলো। বাই চান্স যদি আপুনি কারেন্ট পাসওয়ার্ডে নাজানে আপুনি তো নতুন পাসওয়ার্ড বনাব নোৱাৰে আপুনি কি কৰিব ইয়াতে যেটো আছে ফৰগটেন ইউৰ পাসওয়ার্ড আপুনি ইয়াতে ক্লিক কৰি দিব। ইমেইলত আপোনাৰ লিংক এটা পঠাই দিছে। ঠিক আছে? তাত দেখাই আছো মই এবাৰ আপোনাক। আপুনি ডাইৰেক্ট ইমেইলত আহি যাব। ইয়াতে ক্লিক কৰি দিছো মই। ইয়াতে জিমেইলত ক্লিক কৰিব যেটো জিমেইল এপ আছে ইয়াতে ক্লিক কৰি দিলো। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত মোৰ মেছেজটো আহি গৈছে যেটো মই পাসওয়ার্ড চেঞ্জ কৰা মেছেজ। ইয়াতে ক্লিক কৰি দিলো। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ ৰিসেট পাসওয়ার্ড ইয়াতে ক্লিক কৰি দিলে হল ৰিসেট পাসওয়ার্ড। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এটা পাসওয়ার্ড দেখিব পাৰে নিউ পাসওয়ার্ড। ইয়াতে মই দেখাই দিছো।
আপোনাৰ হিচাপত আপুনি ৰাখিব পাছৱৰ্ড ষ্ট্ৰং পাছৱৰ্ড ৰাখিব আৰু ইয়াতে ৰিছেট পাছৱৰ্ড কৰি দিম মই ইয়াতে ৰিছেট পাছৱৰ্ড কৰি দিয়াৰ পিছত আৰু যিটো পাছৱৰ্ড মই ৰাখিলোঁ এতিয়া পাছৱৰ্ডটো ছেভ হৈ গৈছে এতিয়া আপোনাৰ যদি আপুনি ইয়াতে ছেভ পাছৱৰ্ডটো গুগল পাছৱৰ্ড মেনেজাৰ ইয়াতে আপোনাৰ ডাইৰেক্ট যদি গুগল পাছৱৰ্ড মেনেজাৰত ছেভ নাথাকে ইয়াতে তলত ছেভ কৰি দিব যিটো নটিফিকেশ্যন আহিব আপোনাৰ তাত ছেভ হৈ যাব ঠিক আছে এনেকৈ আপুনি পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব দোস্ত ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজি ইমানেই সকলোৱে ভালে থাকিব ধন্যবাদ